আমাৰ ট্ৰেইনিং হৈ থকাৰ সময়তে হোৱা এটা ঘটনাৰ বিষয়ে মই আপোনালোকক জনাইছিল আৰু 3 মাহ বাকী আছিলে কিন্তু সেই সময়ত ট্ৰেইনিং কৰি থকাৰ সময়তে আৰু সেই 3জন ল'ৰা বিশেষকৈ আছিলে ইউপিৰ কেণ্ডিডেট আছিলে জয় হিন্দ গাইজ হেল্ল' গাইজ তো আপোনালোকে ভিডিঅ'টো দেখিলে তো এই ভিডিঅ'টো একজেক্টলি কোনটো এক্সাম চেণ্টাৰ হয় সেইটো মই ক'ব নোৱাৰিম আৰু এই ভিডিঅ'টো বেছিকৈ ভাইৰেল হৈ আছে SSGD যিহেতু মেডিকেল বৰ্তমান হৈ আছে আৰু মেডিকেলৰ সময়তে বহিৰাজ্যৰ ষ্টেটৰ যিবিলাক ল'ৰা কিছুমান আহি পিনে মানে আমাৰ অসমৰ যিবিলাক চাকৰি আছে যিবিলাক ভেকেঞ্চি আছে সেইবিলাক তেওঁলোকে ল'ব চেষ্টা কৰে আৰু এনেধৰণে তেওঁলোকে ভুৱা প্ৰমাণপত্ৰ বনাই মানে তেওঁলোকে চাকৰিটো ল'ব বিচাৰে তো এনেধৰণৰ ঘটনা মই আগতো বহুত দেখি আহিছোঁ কাৰণ যিহেতু মই 2018 চনৰ SSGDৰ ভেকেঞ্চিৰ এগৰাকী কেণ্ডিডেট আছিলোঁ আৰু মই যিহেতু অলৰেডি SSGD কোৱালিফাই কৰি বৰ্তমান এজ এ কনষ্টেবল হিচাপে কাৰ্যৰত কৰি আছোঁ আৰু মোৰ সময়টো মই যেতিয়া ফিজিকেল দিব গৈছিলোঁ সেই সময়টো মানে এনেধৰণৰ ঘটনা মই দেখিবলৈ পাইছিলোঁ আৰু মই এছাম ৰাইফল কেম্পত তেজপুৰৰ যিটো লখৰা আছে তাতে মানে SSC ফিজিকেল দিব গৈছিলোঁ তেতিয়া মানে ফিজিকেলৰ সময়টো এনেধৰণৰ ঘটনা মই দেখিছিলোঁ অৰ্থাৎ বহিৰাজ্যৰ ষ্টেট যেনেধৰণৰ UP বিহাৰৰ পৰা ল'ৰা আহি পিনে মানে তেওঁলোকে ভুৱা ডকুমেণ্ট বনাই পিনে পইচা দি পিনে তেওঁলোকে ডকুমেণ্টছখিনি বনাই এক্সাম দিয়ে অৰ্থাৎ এক্সামটো পাছ কৰাৰ পাছত তেওঁলোকে নেক্সট ফিজিকেল দিব আহে ফিজিকেলৰ পিছত মেডিকেল হয় তো এনেধৰণে ফিজিকেল দিব আহোঁতে মানে এজন UPৰ ল'ৰা হয় তেওঁ মানে কোনোবা এখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ পইচা দি পিনে ভুৱা ডকুমেণ্টছ বনাই পিনে তেওঁ ফিজিকেল দিব আহিছিল কিন্তু ফিজিকেল দিব আহোঁতে তেওঁ ডমিচাইলত তেওঁ ধৰা পৰিলে আৰু ডমিচাইলত ধৰা পৰোঁতে আছাম ৰাইফল যিসকল নেকি আছাম ৰাইফল আছিল অৰ্থাৎ অফিচাৰ আছিল তেওঁলোকে মানে তেওঁক এক্সাম ফিজিকেল চেণ্টাৰৰ পৰা তেওঁক বাহিৰ কৰি দিয়া হৈছিলে তো এনেধৰণৰ ঘটনা আপোনালোক ভিডিঅ'টোতো দেখিছে যে বহিৰাজ্যৰ যিবিলাক নেকি কেণ্ডিডেট আছে UP বিহাৰ তেওঁলোকে মানে ভুৱা ডকুমেণ্ট দি পইচা দি পিনে মানে বনাই ভেকেঞ্চিটো ল'ব আহে আমাৰ ট্ৰেইনিং হৈ থকাৰ সময়তে হোৱা এটা ঘটনাৰ বিষয়ে মই আপোনালোকক জনাওঁ তো আমাৰ যিহেতু ট্ৰেইনিং 11 মাহ ট্ৰেইনিং হয় আৰু আমাৰ অলৰেডি ট্ৰেইনিং 8 মাহ কমপ্লিট হৈছিলে আৰু 3 মাহ বাকী আছিলে কিন্তু সেই সময়ত ট্ৰেইনিং কৰি থকাৰ সময়তে আমাৰ আৰু এটা পুলিচ ভেৰিফিকেশ্যন হয় যিটো পুলিচ ভেৰিফিকেশ্যন আপোনালোকৰ নিজৰ পুলিচ থানাত ডিপাৰ্টমেণ্টৰ পৰাই মানে ৰিপৰ্ট যায় অৰ্থাৎ কাগজ ডিপাৰ্টমেণ্টৰ পৰা পঠাই দিয়ে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে আৰু সেই সময়ত কি কৰিব লাগে আপোনালোকৰ ঘৰৰ গাৰ্জেন আহি পিনে মানে তাতে ডকুমেণ্টছবিলাক চেক কৰিব আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়নে নহয় সেইখিনি আপোনালোকক সুধিব তো সেইখিনি কৰাৰ সময়তে মানে কি হৈছে আমাৰ ট্ৰেইনিং চেণ্টাৰত 3জন ল'ৰা ধৰা পৰিছিল আৰু সেই 3জন ল'ৰা বিশেষকৈ আছিলে UPৰ কেণ্ডিডেট আছিলে তেওঁলোকে ভুৱা ডকুমেণ্ট ভুৱা চাৰ্টিফিকেট ওলাই পিনে মানে তেওঁলোকে ট্ৰেইনিং চাকৰিত জইন কৰিছিল আৰু অলৰেডি তেওঁলোকে ট্ৰেইনিং 8 মাহ কমপ্লিট কৰিলে বাকী 3 মাহ ট্ৰেইনিং কমপ্লিট হ'বৰ কাৰণে বাকী আছিলে তো সেই সময়ত তেওঁলোকক ধৰা পৰিছে আৰু এই কেণ্ডিডেটসকলে কি কৰিছিলে নৰ্থ ইষ্টৰ আমাৰ নাগালেণ্ড ষ্টেটৰ তেওঁলোকে ডকুমেণ্টছ অৰ্থাৎ ডমিচাইল বনাই পিনে তেওঁলোকে চাকৰি জইন কৰিছিলে তেওঁলোকে UPৰ কেণ্ডিডেট হয় কিন্তু তেওঁলোকক ধৰা পৰিলে পুলিচ ভেৰিফিকেশ্যনৰ সময়ত তো এনেধৰণৰ বহুতো ঘটনা আমি পাইছোঁ মোৰ ফিজিকেল দিবলৈ যোৱাৰ সময়তো মই তেনেধৰণে পাইছোঁ আৰু ট্ৰেইনিং কৰি থকাৰ সময়তো আমাৰ বহুত কেণ্ডিডেট তেনেকুৱাকৈ মানে ডকুমেণ্টছৰ প্ৰব্লেমৰ কাৰণে বহুত ল'ৰা ঘৰত পঠাই দিছে আধাৰ ট্ৰেইনিং কৰি তেওঁলোকক ঘৰত পঠাই দিছে তেনেকুৱা ধৰণৰ হৈছে অলৰেডি একেলগে 3জন ল'ৰা ধৰা পৰিছে যে তেওঁলোকে নাগালেণ্ড ষ্টেটৰ ডকুমেণ্টছ বনাই তেওঁলোকে ট্ৰেইনিং কৰিছিলে